Hey guys, good morning. আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ ষ্টেচনৰ পৰা আৰু আজি গৈ আছোঁ তিনিচুকীয়া টিলিঙা মন্দিৰলৈ। গতিকে তিনিচুকীয়াৰ টিলিঙা মন্দিৰলৈ গৈ আছোঁ। বহুত দিনৰ মূৰত ট্ৰেইনত উঠিছোঁ, মানে বহুত দিনৰ মূৰত ট্ৰেইনত উঠিম আৰু নাজানো তাকে মই সৰুতে উঠিছিলোঁ চাগে আৰু তেনেকৈ উঠাই নাই আৰু মানে আজিকালি ৰাস্তা বদলি ভাল হ'ল যেতিয়াতো ৰাস্তা বদলি চোৱা হয় ন, তো সেইটো কাৰণে উঠা নাই। গতিকে আজি ভিডিঅ'টো শেষলৈকে চাই থাকিব, কি হয় কি নহয় ব'লক আৰু। চাওঁ হাতে দিয়া ভিডিঅ'ৰ মানে আমাকো উঠোৱাবে মুখখন নালাগে। ট্ৰেইনত আহিছোঁ যেতিয়া চাদা বাদাম খাব লাগিব, খাই লওঁ। You're never gonna make it, you're not good enough. There's a million other people with the same stuff. You really think you're different? Man, you must be kidding. Think you're gonna hit it, but you just don't get it. It's impossible, it's not probable, you're irresponsible. Too many obstacles, you gotta stop it, yo. You gotta take it slow, you can't be a pro. Don't waste your time no more. Who the fuck are you to tell me what to do? I don't give a damn. তো এতিয়া গৈ আছোঁ খোজকাঢ়ি আৰু পানী লাগিছে, কি ক'বা এই বৰষুণ দিছে গৈ আছোঁ। মুৰিছা কি ক 1 কিলোমিটাৰমান খোজকাঢ়ি অহাৰ পাছত এয়া পাইছোঁহি আৰু আমাৰ এই ন লোকে যোৱা যোগে আহে, আমি অকল বেলেগ যোৱা যোগে আহিছোঁ সঁচাকে। মই সেইটো কথা কোৱা নাই, আমি লগৰ ভাগে আহিছোঁ সেইটো কথা কৈছোঁ। Yeah, bro. কি হলে যাওঁ বোলা চাই দে ইয়াত চক না দোকানীবিলাকে কি ধৰণে মাতিছে, ইখন দোকানতো হেৰি কৰিব লাগে, বেয়াই লাগে এনেকৈ মাতিলে। অকণমান আগবাঢ়ি লওক, তাৰপাছত মানুহ দেখিলে বেয়া লাগে। খোজকাঢ়ি আহি পিনে এতিয়া গৈছোঁ দোকান এখনত, চেনেল জোতাবিলাক ইয়াতে খুলি থৈ যাওক। তো তাৰপাছত ইয়াৰ পৰা এতিয়া চাকি থাকি লৈ যাওঁ। দোকানী হৈ গ'লো মই। তুমি আঙুলি ধুয়ে যাও। কোট এরা নেই
তেনেকে নধৰা নাই এই দুটা আছে নাই এইফালে বাজিব লাগিব তেনেকে ধৰিবা এইটো এইফালে তো ইয়াত বোলে ৰছী চছী বান্ধিলে বোলে মনৰ আশা পূৰণ হয় গতিকে ময়ো বান্ধি দিলোঁ আৰু ৰছী সেয়াই আৰু তো আমি এতিয়া এখন হোটেললৈ আহিলোঁ হোটেলত কিবা এটা খাই লওঁ তাৰপাছত আমি এতিয়া ষ্টেচন পালোহি আৰু কি বুলি কয় এতিয়া ঘৰলৈ যাব ওলাইছোঁ ট্ৰেইনো আহি আছে গতিকে আজি ভিডিঅ'টো ইমানটা সামৰণি মাৰিছোঁ ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ গতিকে দাদা লগ পাম পুনৰ অন্য এটা ভিডিঅ'ত আজিলৈ গুড বাই